আমি আমাৰ গাঁৱৰ সমূহ শুনিবলৈ খুব বেদনা বিদায় শব্দটো শুনিবলৈ খুব যন্ত্ৰণাদায়ক খুব কষ্ট এই বিদায় শব্দটোৱে আমাৰ ইয়াৰ একোনত আলোড়নৰ সৃষ্টি কৰে বিদায় শব্দটোৰ লগত বেছিভাগেই বিষাদ জড়িত হৈ থাকে আপোনালোকক আমি বা স্থানীয় ৰাইজ ছাত্ৰ ছাত্ৰীসকলে বিদায় দিবৰ বাবে আজি উঠি আমি সুখী আপোনালোকে এই বিদ্যালয়ৰ সৈতে বহু বছৰৰ জীৱনৰ বহু মূল্যৱান সময় পাৰ কৰিছে যিখিনি সময় আপোনালোকে পাৰ কৰিছে সেই সময়খিনি হয়তো আপোনালোকে ঘূৰাই পাব গতিকে আজি আমি আপোনালোকক চিৰ বিদায় নহয় আজি আপোনালোকক এই বিদ্যালয়ৰ পৰাই আনুষ্ঠানিকভাৱে আমি অস্থায়ী বিদায় দিছোঁ আপোনালোকক আচলতে বিদায় দিয়াটো ইমান